আমি যদি পাৰটো দেখাৰ লগে লগে যদি ডিঙিটো মুচলি দিওঁ, ফপৰা কুকুৰ এটা দেখাৰ লগে লগে ভৰমুঠি মাৰি দিওঁ, আমি তাৰপিছত ভাগৱত পঢ়িলে কিবা লাভ হ'ব জানো? নহ'ব। আমি প্ৰথমতে অধিকাৰ সাব্যস্ত কৰিবৰ কাৰণে জীৱক দয়াৰ চকুৰে চাব পাৰিব লাগিব। জীৱ মাত্ৰে শিৱ জ্ঞান অধিকাৰ কৰিব লাগিব। আজি আপোনাৰ অন্তৰত যিজন আছে, মোৰ অন্তৰতো সেইজন আছে, আৰু মোৰ অন্তৰত যিজন আছে আজি এটা কুকুৰৰ অন্তৰতো আছে, পাৰতো অন্তৰতো আছে, একেজনেই আছে। কালি তেওঁলোকে আমাৰ নিচিনাকৈ কথা কব নাজানে। দুখটো সেইটো। আমাৰ মানুহ হৈছে জীৱশ্ৰেষ্ঠ কৰা। আমাৰ জ্ঞানটো অলপ বেছি কৰি দিলে, তেওঁলোকক জ্ঞানটো সীমিত কৰিলে, দুটামান কথাতে দিলে। তেওঁলোকে দুটামান কথাই ভালদৰে জানে। তেওঁলোকে জানে কোনটা? চাৰিটা কথাৰ ভিতৰত তিনিটা জানে। আমাৰ আৰু এটা বেছিকে জানো। আমাৰ পাৰ্থক্য সেইটোৱেই। তেওঁলোকে তিনিটা কথা জানে সংসাৰৰ, আমি চাৰিটা কথা জানো। তেওঁলোকে কোন তিনিটা জানে? আহাৰ যে খাব লাগে, আহাৰ খালে যে জীয়াই থাকিব, এইটো কথা তেওঁলোকে জানে, আমিও সেইটো কথা জানো। নিদ্ৰা যে যাব লাগিব, শুব যে লাগে, তেওঁলোকে জানে আৰু আমিও জানো। মৈথুন শক্তিৰ কথা তেওঁলোকেও জানে, ল'ৰা ছোৱালী জন্ম দিব লাগে বুলি জানে, আৰু আমিও জানো। কিন্তু তেওঁলোকে নাজানে, কি নাজানে? ধৰ্মৰ তত্ত্ব নাজানে। আৰু এটা কথা জানে, তেওঁলোকৰ চাৰিটা কথা জানে, পাঁচটা আছিলে। আহাৰৰ নিদ্ৰাৰ কথা জানে, ভয়ৰ কথা জানে। ভয় আমাৰো আছে, তাহাঁতৰো আছে। আপুনি খেদি যাব, তাহাঁতে লৰ মাৰিব। আমাকো যদি বাঘ এটা খেদি আহে, আমিও কিন্তু লৰ মাৰিম। এই চাৰিটা তেওঁলোকেও জানে, আমিও জানো। কিন্তু তেওঁলোকে নাজানে ধৰ্মৰ তত্ত্ব। ভাল বেয়া, ন্যায় অন্যায়, এয়া হৈছে ধৰ্ম। ভাল বেয়াটো ধৰ্ম, ন্যায় অন্যায়টো ধৰ্ম, সুখ দুখটো ধৰ্ম। এই কথাটো তেওঁলোকে নাজানে। তেওঁলোকৰ পাৰ্থক্য এই কণতেহে আছে। কিন্তু জীৱ হিচাপে আমাৰ লগত তেওঁলোকৰ অইন পাৰ্থক্য কিন্তু একো নাই। আৰু সেইকাৰণে আমি সকলো জীৱকে দয়াৰ চকুৰে চাব লাগে।